সকলোকে নমস্কাৰ জনাই মোৰ আজি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু আজি ব্লগটো হ'ব মোৰ নেক্সট মানে সেকেন্ড ইন্টাৰনেশনাল ট্ৰিপৰ কাৰণে বেগ পেকিং আৰু কি মই অৰ্ডাৰ কৰিছো কি ড্ৰেছ লৈছো বেগ চেক কি লৈছো মই আপোনালোকক সব দেখাই থাকিম কিন্তু এইটো মানে মোৰ ট্ৰিপটোত বেছি স্পেশাল এটোৱে হ'ব আমি দুটা পাৰ্থ আৰু মোৰ লগতে মোৰ মা পাপাক মই লৈ গৈ আছো কত লৈ গৈ আছো কি কৰিছে হেখিনিটো পিছত আপোনালোকে নেক্সট ব্লগটো দেখা পাবই খালি তালে যোৱাৰ আগতে মই কি প্ৰিপাৰেচন কৰিছো কি কৰিছো অকনমান দেখাম মই বেগটো পেকিং কৰিব লৈছো আৰু লগতে আপোনালোকক বুলো অকনমান দেখাই দিম আৰু ন তাৰ পিছত এতিয়া ফাৰ্ষ্টতে দেখাই লম মোৰ বেগটো যেটো মই বেগ মানে হেৰি এয়াৰপৰ্টত আৰু লৈ যাও এই বেগটো অকল এবাৰে লৈছো মানে কিনাৰ পৰা অকল এবাৰে লৈছো আৰু এবাৰ কালাৰ নাই লগা আৰু এবাৰ লৈ যাম মানে এটো এয়াৰপৰ্টত লবলে ভাল পাওঁ বাকি ইমান ডাঙৰ বেগ মই কেৰি কৰিবলৈ বেয়া পাওঁ কিন্তু যিহেতু আমাৰ গুৱাহাটীৰ পৰা ইন্টাৰনেশনাল ফ্লাইট নাই তো আমি গুৱাহাটীৰ পৰা যাব লাগে কলকাতাৰ পৰা আকৌ তাতটো লগত নহয় অকমান টাইমটো লাগে কেতিয়াবা ইমিগ্ৰেশনত বহুত টাইম লাগি যায় তো হেতু কাৰণে একদম কিবা কিবি বস্তু দৰকাৰ হয় খোৱা বস্তু দৰকাৰ হয় চাৰ্জাৰখিনি সব ইয়াতে ভৰাই দিছো ডাঙৰ বেগ এটা দৰকাৰ হয় তাৰ কাৰণে মই এটো লৈছো আৰু এটা সৰু কেবিন ট্ৰলি লৈছো কেবিন ট্ৰলিটো এটো কাৰণে লৈছো কাৰণ বেগটো একদম গধু হৈ যায় একদম কানটো এনেকুৱা বিখাই যে মই তেতিয়া একদম মই এবাৰ ট্ৰলি মই লাগিবই মানে কেবিন ট্ৰলি এটা বা লৈছো হেতু বাৰু নেদেখালো হ'ব হেতু গম পাইছে হেতু ওপৰত এই বেগটো ধুনিয়াকৈ ৰাখি লৈ যাব পাৰিম তো হেতু হৈছে বেগটো আৰু নেক্সট হৈছে মই লৈছো এটো বডিকন ড্ৰেছ একো বস্তে মই ট্ৰাই কৰা নাই এখিনি সব টেগ লাগিয়ে আছে এটো টেগটো লাগিয়ে আছে এখিনি সব টেগ কাটিম মই একো মই ট্ৰাইও কৰা নাই তাতে গৈ পিনি ডাইৰেক্ট পিন্ধিম বুলি ভাবিছো জাস্ট আপোনালোকক দেখাই দিছো আৰু এটো হৈছে ড্ৰেছটো তাৰ পিছত নেক্সট মই এটো কিন্তু মই কুকুৰাজাৰৰ পৰা লৈছিলো দেই আৰু এটো টেগ কটা নাই এটো মই লৈছো সিলৰিৰ পৰা এটো লং স্কাৰ্ট লৈছো এটো এনেকুৱাকে বগা শাৰ্টৰ সৈতে পিন্ধিবৰ কাৰণে তো এটো ড্ৰেছ তাৰ লগত এটো শাৰ্ট এটা লৈছো আৰু লগতে এটা এটো পিংক কালাৰ শাৰ্ট এটো মই আগতেও পিন্ধিছো কিন্তু এটো মই মিন্ত্ৰাৰ পৰা লৈছিলো মোৰ বহুত ভাল লাগে এটো শাৰ্টটো আৰু কাপোৰৰ কোৱালিটিটো ইমান ভাল নহয় একদম পিছল এনেকুৱা টাইপৰ নহয় বহুত ভাল হয় এটো পিংক কালাৰ শাৰ্ট লৈছো তাৰ পিছত এটো মই লৈছো আৰবনিকৰ পৰা এটো মই ট্ৰাই কৰা নাই জাস্ট এটো লৈ পিনি থৈ দিছো ক্ৰপ টপ নাজানো কেনেকুৱা হ'ব কি হ'ব ফিটিং আপোনালোকে নেক্সট মোৰ যিবিলাক মানে ৰীল বিলাক আহিব ফটোছটো বিলাক ইনষ্টাগ্ৰামত পাব নহয় হেখিনি চাব পাৰে তাৰ পিছত এনে এটো শৰ্টছ এটা এনেকে লৈ লৈছো আৰু পিন্ধিব লগা হয় নহয় নাজানো শৰ্টছ এটা লৈ লৈছো তাৰ পিছত ঠাণ্ডা ঠাণ্ডাও লাগি যাব পাৰে নহয় এটো কাৰণে এটো জেকেটটো এনে হোৱাইট জেকেটটো এটো লৈ লৈছো বেছি একো ডাঠ নহয় এটো এনেকে গৈ লৈ লৈছো এটো মই লৈছিলো এটো কিন্তু ফ্লিপকাৰ্টৰ পৰা লৈছিলো এটো মই লৈছিলো বেংগলোৰ যাওঁতে বেংগলোৰৰ পৰা লৈছিলো আৰু এটো মই লৈ লৈছো এনে পাতলকে এটো জেকেট এটো মই লৈছিলো লাষ্ট টাইম সিঙ্গাপুৰত লৈছিলো বেছি লোৱা নাছিলে কিন্তু মোৰ এটো বহুত ভাল লাগে তাৰ পিছত এয়াৰপৰ্টত পিন্ধিবৰ কাৰণে মোক বহুত বেছি ঠাণ্ডা লাগে এয়াৰপৰ্টত ইমান ঠাণ্ডা লাগে ন মই এটো কাৰণে এটো জেকেটটো লৈ লৈছো এটো পুমা হয় এটো মই কিন্তু শ্ব'ৰুমৰ পৰা লোৱা নাই মই এটো অনলাইন লৈছো মিন্ত্ৰাৰ পৰা তাৰ পিছত আৰু লৈছো এইটো মোৰ আজিকালি মানে এনেকুৱা কালাৰবোৰ ইমান ভাল লগা হৈছে ভাইব্ৰেন্ট কালাৰ এটো কালাৰটো কেমেৰাত বেলেগ দেখাইছে এটো কিন্তু গ্ৰীন কালাৰ টাইপৰ দেই এটো কিবা কালাৰটো এনেকা দেখাইছে এজু মই নাইকা পৰা অৰ্ডাৰ কৰি থৈছো সেলৱাৰ সুট টাইপৰ কোট সেট টাইপৰ আৰু মোৰ আজিকালি কোট সেট পিন্ধা এটা শখ হৈ গৈছে বহুত পিন্ধিব ধৰিছো আপোনালোকৰ চাগে ভাল লাগে কোট সেট ভাল লাগে কিন্তু দেই কোট সেট বোৰ তো এইগিটা এনেকে কৈ লৈছো তাৰ পিছত এইবিলাক নাইট সুট কিবা কিবি এটো নেদেখালো হ'ব খালি এই ড্ৰেছটো মই লৈছো এটো মই ট্ৰাই কৰি চাইছিলো অকল মই এটোৱে ট্ৰাই কৰি চাইছো এটো হেতু কাৰণে উল্টা হৈ আছে এটো টেক কটাই নাই এই ড্ৰেছটো ব্ল্যাক কালাৰৰ এটো তো এটো মোৰ বহুত ধুনিয়াকে ফিটিং আহিছে এটো মই মিন্ত্ৰাৰ পৰাই লৈছো তাৰ পিছত আৰু এটা ড্ৰেছ লৈছো মই এটো আৰবনিকৰ পৰা লৈছো বডিকন ড্ৰেছ
এইটো স্লিপলেছ এনেকুৱা হয় আৰু এইটো এনেকৈ কোনোবাই পিন্ধিছে চাগে এইটো কালাৰটো সেইটো ভাল লাগিলে আৰু মোক কেনেকুৱা লাগে মই নাজানো এনেই বাৰু মোৰ বেলি ফেট নাই বডিকন ড্ৰেছ মই ধুনীয়াকৈ পিন্ধিব পাৰোঁ কিন্তু এতিয়া আকৌ ঘৰত যে বিয়া খাবলৈ যে গৈছিলোঁ যে বিয়াত মানে খুব ভাত খোৱা হ'ল দেই কি হৈছে নাজানো মই এতিয়ালৈকে ট্ৰাই কৰি চোৱা নাই তাত গৈ পিন্ধি চালে গম পাম আৰু মই এইটো এনেই হেৰি এটা কিনিছোঁ আৰু এনেকৈ এইটো প্লাজো পেণ্ট এটা কিনিছোঁ এইটো লৈছোঁ মই আৰবনিকৰ পৰা বৰ ভাল লাগিছে দেই মোৰ এইটো পেণ্টটো মানে কিন্তু মই ট্ৰাই কৰি চোৱা নাই এইটো খালি ট্ৰাই কৰি চাইছোঁ এই হোৱাইট কালাৰ এইটো শ্বৰ্টছটো মানে ইমান বেছি পচন্দ হৈছে নহয় এইটো টেগটো কাটিলোঁ নাই জানো এই টেগ সোপা কাটিবলৈ আছে মোৰ মানে আৰবনিকৰ মানে এইডাল ইমান টানকৈ আহে নহয় মানে কাটিবই নোৱাৰি মই এতিয়া গোটেই টেগ সোপা কাটি ল'ব লাগিব নহ'লে তাত গৈ পিনি টেগে চেগে পিন্ধি ফুৰিব লাগিব তাৰপিছত আৰু শ্বপিং মলত সোমালে টিটকৈ বাজিব চাগে তাৰপিছত আৰু চুইমিং শ্বুট কিবাকিবি লৈছোঁ আৰু সেইখিনি তাৰপিছত এইটো মোৰ মানে আটাইতকৈ পচন্দৰ মানে এইটো এটা টপ হয় এইটো আৰবনিকৰ পৰা লৈছিলোঁ মুম্বাইলৈ যে গৈছিলোঁ যে এইটোৱে পিন্ধি থাকিলোঁ মানে ইমান পচন্দ হৈছে ফিটিং এনেকুৱা ধুনীয়া আৰু এইকেইটা সৈতে ইমান ধুনীয়া শ্ব' উঠে নহয় তো এইটো মই ল'মেই আৰু এইটো মই লৈ লৈছোঁ আৰু এইবিলাক শ্বৰ্টছ তাৰপিছত এইবিলাক নাইট শ্বুট খালি মোৰ সেইদিনাখনি মই পেণ্টালুঞ্চত গৈছিলোঁ কিবা মানে কিডছৰ কাৰণে কিবাকিবি কিনিবৰ কাৰণে গৈছিলোঁ আৰু তেতিয়া মই মানে এইটো পচন্দ হ'ল কিড ছেকশ্যনত আছিলে 14 to 15 মানে হেৰি হয় এইটো মানে হাফ পেণ্ট হয় আৰু তাৰপৰা ক'লে মই পিন্ধিব পাৰিম দে বুলি ক'লোঁ দে কৈছে কাৰ কাৰণে হয় কিমান শকত কি বয়স কিমান হৈছে এনেকৈ সুধিছে মই বোলো নহয় মোৰ কাৰণে লাগে সেই বুলি ক'লে তাৰপিছত এইটো হৈ যাব আপোনাৰ কাৰণে বুলি ক'লে এইটো কিনি আনিলোঁ ইমান মৰম লাগিছে নহয় এইটো মই থৈ দিছোঁ মই এইটো লৈ লৈছোঁ কি কৰোঁ নাজানো এনেই লৈ লৈছোঁ মুঠতে কাপোৰ কমি হ'ব নালাগে তাত গৈ পিনি তাৰপিছত সেইদিনাখনি পেণ্টালুঞ্চৰ পৰাই লৈছিলোঁ দেই এই মোৰ মানে একদম এয়াৰপৰ্টত বহুত বেছি ঠাণ্ডা লাগে নহয় ডিঙি চিঙি একদম ঠাণ্ডা লাগি কিবা হৈ যায় এইটো কাৰণে এখন লৈ লৈছোঁ ডিঙিত আৰিবৰ কাৰণে ডিঙিত লৈ ল'বৰ কাৰণে মই লৈ ল'ম তো সেইটোৱে তাৰপিছত এইখিনি এনেকৈ সোমোৱাই থৈ লওঁ তাৰপিছত এইটো মোক অমিয়াবাই দিছিলে এইটো জাৰাৰ হয় অমিয়াবা দিল্লী গৈছিলে তাত মোক এইটো গিফ্ট দিছে মোকে নহয় আৰু আমাৰ মানে যিকেইজনী আৰু খুব লগ হৈ থাকোঁ অমিয়াবাই এইটো দিছে নেক পিচ এটা দিছে আৰু বহুত ধুনীয়া শ্বল এখন দিছে দেই মানে সেইখন চুনি কৰি ল'ব পাৰি আৰু ডিঙিটো মেৰিয়াই ল'ব পাৰি মানে বহুত ধুনীয়া হয় এখন আৰু জাৰা টি চাৰ্ট এইটো এনেকৈ গৈ পিনি আৰু পিন্ধিবলৈ এইটো স্কাৰ্টটোৰ লগতো ভাল লাগিব মানে চবৰ লগতে ভাল লাগিব আৰু ঠাণ্ডা দিন আহিছে যিহেতু ওপৰত মানে জেকেট পিন্ধিবৰ কাৰণে এইটো বহুত ভাল হ'ব তো থেংক ইউ অমিয়াবা ইমান ধুনীয়া গিফ্ট দিয়াৰ কাৰণে আৰু এইটো মই লৈ লৈছোঁ তাৰপিছত আৰু সৰু সুৰা কিবা কিবি এইখিনি নেদেখালেও হ'ব খালি এটা মই দেখাওঁ মই এইটো আপোনালোকৰ আগতে মই আনপেকিং কৰিম এইটো মই নিজেও খুলি চোৱা নাই এইটো ড্ৰেছ মই মিন্ত্ৰাৰ পৰা অৰ্ডাৰ কৰিছিলোঁ মই যিহেতু খুব বেছি ঘূৰি আছিলোঁ মই ভণ্টি এজনী মোৰ যিহেতু কাষতে থাকে নহয় মই তাইক কৈছিলোঁ অৰ্ডাৰ কৰি দিয়া বুলি তাই আৰু অৰ্ডাৰ কৰি দিছে তো এইটো মই পাইছোঁ এইটো মই মিন্ত্ৰাৰ পৰা অৰ্ডাৰ কৰিছোঁ কেনেকুৱা কোৱা কি হৈছে হ'বনে নহয় আকৌ এইটো মানে বেগটো এনেকুৱাকৈ কটা থাকিব নাজানো আৰু দেই কিন্তু প্ৰিণ্টটো বহুত ভাল লাগিছে মোৰ তাত গৈহে গম পাম মই খালি এতিয়া মোৰ কাম আছে মোৰ গোটেই ড্ৰেছখিনি মোৰ যিমানখিনি ড্ৰেছ মই লৈছোঁ গোটেইখিনি টেগ কাটিবলৈ আছে আৰু হৈ যাব আৰু ন সেইখিনি এটা ট্ৰিপৰ কাৰণে আৰু কিমান কাপোৰ দৰকাৰ হয় সেইকেইটাই জিন্স এটা ল'ম চাগে তাৰপিছত আৰু মেকআপৰ বস্তুখিনি ল'বলৈ আছে তাৰপিছত জোতা বাৰু আছেই কিন্তু জোতা এযোৰ ল'বলৈ মন এটা গৈ আছে তাৰপিছত চেণ্ডেল এযোৰ ল'বলৈ মন এটা গৈ আছে কিন্তু এতিয়ালৈকে বাহিৰত যাবৰ কাৰণে সেইটো সুবিধা পোৱা নাই মই মানে চেণ্ডেল আৰু জোতা বাৰু প্ৰায় মলত গৈয়ে কিনোগৈ কিন্তু এতিয়া সময় পোৱা নাই আৰু চিটি চেণ্টাৰত যাবলৈ হ'লে ইমান ভিৰ আৰু এইকেইদিনাতো গুৱাহাটীত বৰষুণ দি আছে গাড়ীখন লৈ যাব লাগিব গাড়ী লৈ গ'লে পাৰ্কিং নাপাওঁ পাৰ্কিঙৰ প্ৰব্লেম আৰু আমাৰ গাড়ীখন যিহেতু ডাঙৰ ইমান অশান্তি হয় নহয় মানে সেইদিনাখনি পাৰ্থই পাৰ্কিং কৰিছে
ওলাই আহিব পৰা নাই মানে একদম এই চেপা চেপকৈ এনেকুৱাকৈ এইবোৰ অশান্তি হয় তো সেইটো কাৰণে যোৱা হোৱা নাই কেনেকৈ কি সুবিধা পাওঁ নাজানো পাৰ্লাৰো যাবলৈ আছিলে এইবিলাক অলপমান কৰিবলৈ আছিলে বাকী আপোনালোকে চাগে মোৰ লাষ্ট ব্লগটো চাইছে বিয়া ব্লগ কেনেকুৱা পালে সকলোৱে প্ৰায় কমেণ্ট কৰিছে ভিউ আহিছে ভাল লাগিছে আৰু যিসকলে মোৰ এতিয়া এই ব্লগটো চাই আছে নহয় আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব দেই আৰু চাব ভিডিঅ'টো সকলোৱে গোটেইটোহেঁত চাব আৰু নেক্সট মই য'ত গৈ আছোঁ ইণ্টাৰনেশ্যনেল ট্ৰিপত সেইখিনি আপোনালোকক দেখাম মা পাপাক লৈ যাম মা পাপাক এনেকুৱাকৈ ট্ৰিপত লৈ যোৱাটো বহুত এটা আনন্দ কথা নহয় জানো লাষ্ট টাইম মই ছিংগাপুৰলৈ মোৰ শহুক লৈ গৈছিলোঁ মা পাপাক লৈ গৈছিলোঁ পাৰ্থ মা পাপাক লৈ গৈছিলোঁ আৰু এইবাৰ মই মোৰ মা পাপাক লৈ যাম তো আপোনালোকে চাব মা পাপাক এনেকুৱাকৈ মানে এনেকুৱা ফুৰোৱা এটা চবৰে মন এটা থাকে কিন্তু সেনেকুৱাকৈ কিছুমানৰ টাইম নিমিলে বা কিবা এনেকুৱা অসুবিধা হয় কিবা হয় কিন্তু মই সেইটো মাহঁতক ফুৰাবলৈ পাইছোঁ সেইটো কাৰণে মই নিজকে বহুত লাকি ফিল কৰোঁ লাকি বা হয় মোৰ নামটো লাকিয়ে হয় ঠিক আছে আজিলৈ আহোঁ আপোনালোককো দেখালোঁ মই ইমান বেছি মোৰ পেকিং বা ইমান বেছি এইবোৰ এক্সপিৰিয়েঞ্চ নাই কেনেকুৱা কি লাগিব মুঠতে যি পাইছোঁ তাকে উঠাই মেলি পেকিং কৰি লৈছোঁ কি হয় নাজানো তো মেচিনত ৱেটো কিমান দেখাই নাজানো আগতে মই পাৰ্থৰ লগত এটা বেগ শ্বেয়াৰ কৰোঁ কিন্তু পাৰ্থ বেগ এতিয়া বেলেগ কৰিলোঁ মোৰ বেগ বেলেগ কৰি দিলোঁ এতিয়া মোৰ বেগতে বহুত বেছি বস্তু দৰকাৰ হয় যে মোক আৰু তাৰ বেগতো মোৰ বস্তু সোমোৱাই দিওঁ তাৰপিছত আৰু যোৱাবাৰ যেনে তেনে 15 কেজি হৈছে আৰু এইবাৰ যদি ৱেট বাঢ়িছে আকৌ দিগদাৰে হৈ যাব ৱেটৰে প্ৰব্লেম এটা হয় এয়াৰপৰ্টত ইণ্টাৰনেশ্যনেল একো প্ৰব্লেম নাই কিন্তু কলকাতালৈকে আৰু প্ৰব্লেম এটা হয় তো যিহেতু মোৰ কেবিন বেগটো আছে তো ইমান বেছি দিগদাৰ নহ'ব আৰু হেৰি কি আছিলে কি লাষ্ট টাইম যে মুম্বাই গৈছিলোঁ যে তাতো সেই একেই হৈছে একদম মানে যেনে তেনে কাটাটো হেৰি হয় আৰু বাকী ইমানেই আজি ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিব দেই সকলোৱে আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিব লাকি গগৈ ফেচবুকতো ফ'ল' কৰিব পাৰে আপোনালোকে তাতে চববিলাক মই আপলোড কৰি থাকোঁ মিনি ব্লগছ গোটেইখিনি বাই বাই আজিলৈ আহোঁ